নমস্কাৰ ৰাইজসকল, মই কিশোৰ হাজৰিকা এগ্ৰিকালচাৰ ফাৰ্মিং মোৰ অনুভৱলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিম। মই আপোনালোকে দেখিছে মই একদম এখন চাৰিওফালে আপোনাৰ ইয়াত ঘাঁহ গজি আছে। মই আছোঁ আপোনাৰ কাজিৰঙাৰ একে ওচৰতে আছোঁ। ইয়াৰ পৰা কাজিৰঙা আপোনাৰ 1 কিলোমিটাৰ তেওঁ কৈছে, ইয়াৰ পৰা 1 কিলোমিটাৰমান হ'ব। ইয়াত কাজিৰঙাৰ পৰা যি হাতী, বাঘ বা যিখিনি জীৱ জন্তু এই জেগাত চৰিবলৈ আহে, গতিকে আমি ইয়াত বেছি সময় কৰিব নোৱাৰোঁ। কেতিয়া আহি যায় কোনো ঠিক নাই। গতিকে মই আজি আহিছোঁ এজন আমাৰ থলুৱা কৃষক, মই তেওঁক লগ ধৰিবলৈ আহিলোঁ। তেওঁ খুব সুন্দৰকৈ ইয়াত বাম খেতি এইফালে কৰে, কিন্তু এতিয়া বাৰিষাৰ এটা খেতি মই আপোনালোকক দেখাবলৈ আহিলোঁ, যিটো খেতি নেকি আমাৰ অসমীয়া মানুহে খুব কম কৰে। কিন্তু এই জেগাখিনিত, এইখিনি খলিহামাৰি বুলি কয়, এই জেগাখিনিত আপোনাৰ তেওঁ এখন নিজা ফাৰ্ম আছে। সেই ফাৰ্মত আপোনাৰ যেতিয়া আপোনাৰ খৰালিমহীয়া সম্পূৰ্ণ আলু, বেঙেনা, কিবাকিবি এনেকুৱা ধৰণৰ সম্পূৰ্ণ জলকীয়া যিখিনি বাম খেতি কৰাৰ পিছত বাৰিষা তেওঁ ইয়াত এটা হিউজ এমাউণ্টত এটা খেতি কৰে, যিটো খেতি নেকি আমাৰ মানুহে খুব কম কৰে। আৰু সেই খেতিটোৰ পৰা যথেষ্ট লাভ হয়, ব্যৱসায়মূলক হিচাপে যথেষ্ট লাভ হয়। সেই খেতিটো মই আপোনালোকক দেখুৱাম। সেই খেতিটো হ'ল পাত খেতি হয়। সেই খেতিটো চাবৰ কাৰণে মই আহিছোঁ, মই দাদাৰ ফাৰ্মখন চাবলৈ আহিছোঁ, দাদাৰ খেতিটো চাবলৈ আহিছোঁ। গতিকে মই দাদাক চিনাকি কৰি দিম। পৰৱৰ্তী সময়ত দাদাৰ যিখিনি খেতি, সেই খেতিখিনি চাম। সম্পূৰ্ণ ভিডিঅ'টো মই আপোনালোকক চিনাকি কৰি দিছোঁ। মই যিখন ফাৰ্মত আহিছিলোঁ সেই ফাৰ্মখনৰ গৰাকী এয়া তৰুণ বৰা। নমস্কাৰ। আপোনালোকৰ ওচৰত মই চিনাকি কৰি দিছোঁ। দাদা, আপুনি ইয়াত কিমান বছৰৰ পৰা খেতি কৰি আছে? মই ইয়াত এতিয়া পাত খেতিটো মই বৰ্তমান 12 বছৰ হৈ গ'ল। হয়, তেনেকেই পাত খেতিটো কৰি আছোঁ। হয়, পাত খেতিটো কৰাৰ পিছতে তাৰ আগত মই বৰ ধান খেতি কৰিলোঁ। হয়, বৰ ধান 4-5 বিঘা কৰোঁ। হয়, তাৰপিছত বাম খেতিৰ ভিতৰত আলু, বেঙেনা, কবি, মটৰ, নহৰু, হয়, সকলোখিনি যিখিনি বাম খেতি হয় সেইখিনি মই সকলো। আচ্ছা, আপুনি এতিয়া বৰ্তমান মই আপোনালোকক দেখাইছোঁ এই যিখিনি পাত আছে, হয়, এই পাত খেতি আপুনি কিমান বিঘা কৰে? মই 8-9 বিঘা কৰোঁ। 8-9 বিঘা কৰে ন? হয়, ঠিক আছে। 8-9 বিঘা পাত খেতি আপুনি যে কৰে, এই পাত খেতিটোত আপোনাৰ লাভ কিমান হয়? ধৰক বিঘাত আপোনাৰ কিমান মান লাভ হয়? বিঘাত ভাল পাত হ'লে 5 কুইণ্টেল 6 কুইণ্টেল 5 কুইণ্টেল 6 কুইণ্টেল হয় ন? তেনেকৈ হ'ব। আপুনি এইবাৰ কেই বিঘা কৰিছে? এইবাৰ 8-9। ধৰক আপুনি ৰাইজক এটা কথা কওক যে পাত খেতিটোৰ পৰা লাভ বা কেনেকুৱা ধৰণৰ লাভ হয়? লাভটো একেবাৰে কাটি মৰাৰ পৰা বুলি লাভটো থাকে। তাৰ যেতিয়া কটা মানুহক দিব লাগিব, ধৰা মানুহক দিব লাগিব। হয়, তাৰপিছত সেইটো লাভ হয় ন? আপোনাৰ ধৰক 1 বিঘা মাটিত আপোনাৰ খৰচা কিমান মান পৰে? 1 বিঘা মাটিত এতিয়া হাজিৰা লগাবলৈ গ'লেতো বহুত হয়। ঠিকা দিয়া হয়, হয়, বা ঠিকা দিয়াৰ পিছত খৰচাটো প্ৰায় 1 বিঘা মাটি নিৰানি চিৰানি কৰিব লাগিলে আপোনাৰ হেৰি হ'ব, প্ৰায় 5-6 হাজাৰ টকা। 5-6 হাজাৰ টকা বিঘাত আপোনাৰ খৰচা হয়। আপুনি এইবাৰ যে 10 বিঘা কৰিছোঁ বুলি ক'লে, এই 10 বিঘাত আপোনাৰ মোটামুটি 50 হাজাৰ টকা, আপোনাৰ ধৰক 60-50 হাজাৰ টকা আপোনাৰ খৰচা হৈছে। কিন্তু আপুনি এটা কথা কওক যে এই পাতটো যে আপোনাৰ খেতিটো আপুনি কৰে, এই পাতটো খেতি কৰোঁতে ইয়াত যিবিলাক বন্য হস্তি আহে বা কিবা আহে, জীৱ জন্তু আহে, এইবিলাকে ক্ষতি নকৰে নেকি? বৰ্তমান এতিয়ালৈকে ক্ষতি কৰা নাই। আহে আৰু ঘাঁহ আছে, ঘাঁহ চাহ খাই পেলাই গুচি এইটো বস্তু এনেই নাখায় নেকি? এইটো পাত খেতিটো নাখায়। পাত খেতিটো ঘাঁহ খায়। কাৰণ মই এটা কথা চাইছোঁ, আপোনালোকে চাওক, ইয়াত কোনো ধৰণৰ বেৰা ভেটা নাই। ইয়াত বহুত মানুহে কৰিছে, যেনি তেনি পাত খেতি মই দেখিছোঁ, কিন্তু ইয়াত কোনো বেৰা দেখা নাই। গতিকে ইয়াত মানে জীৱ জন্তুৱে এইটো বস্তু নাখায়। আচ্ছা, আৰু আপোনাৰ এই খেতিটো আপুনি আগতেও কৰিছে? আগতেও কৰিছে ন? ইয়াৰ বাহিৰে আপুনি কি কি খেতি কৰে? মই ইয়াৰ আগত বৰ ধান কৰিলোঁ। বৰ ধান কেইবিঘা কৰিছিলে? বৰ ধান 4 বিঘা। 4 বিঘা। আচ্ছা, বৰ ধানটো ইয়াত প্ৰডাকশ্যনটো ভাল হয় চাগে? ভালেই হয়। ভাল হয় ন? বৰ ধান আপোনাৰ বিঘাত কিমান মান? বিঘাত এনেই আমি সচৰাচৰ 105 টিং বা 110 কুইণ্টেল বিঘাত হৈ যায়। বিঘাত 10 কুইণ্টেল মানকৈ আপোনাৰ পৰে। ঠিক আছে। আৰু আপোনাৰ খৰালি দিনত চাগে আপুনি বাকী যিখিনি আমাৰ গুল্মজাতীয় ধৰক আলু, কবি, বেঙেনা সেইখিনিও খেতি কৰে? সেইখিনি সকলো খেতি আপোনাৰ পামৰ ওচৰত, ঘৰৰ ওচৰত পামখন দেখাম বাৰু। আমি পামৰ পৰা প্ৰায় আমি
আহিলোঁ 50 মিটাৰমান ইয়ালৈ আহিলোঁ 50 মিটাৰ কাৰণ পাত খেতিটো একে যিখিনি অলপ দ মাটি সেইখিনিত পাত খেতিটো কৰে আৰু পাত খেতিটো কৰিবৰ কাৰণে আপোনাৰ সুবিধাখিনি কি লাগিব আপোনাৰ পুখুৰী লাগিব চাগে ধুবলৈ পুখুৰী মোৰ নিজৰে আছে হয় এইবাৰ বানপানী নাই হয় নিজে কাটি মাৰি ইয়াৰ পৰা ট্ৰেক্টৰ দি উলিয়াই তাতে জাক দিব তাত আপোনাৰ গৰাব লাগে গৰাব লাগে কিমান দিন গৰাব লাগে এতিয়া বৰ্তমান কাটিলি গৰালে 15-16 দিনত হৈ যাব হয় আৰু ইয়াৰ পিছত এই শাওনৰ বা ভাদত পৰিলে 22-25 দিন লাগিব ঠাণ্ডা হ'ব পানী পানীটো মানে ঠাণ্ডা গৰমৰ ওপৰতো কথা থাকে এতিয়া গৰম আছে 15 দিন 16 দিনত পাত পাকি যাব গেলি যাব ন গেলি যাব হয় আৰু যদি ভাদ মাহ পৰি যায় ঠাণ্ডা পানী পৰিব তেতিয়া 20-22 মানে দিন পানীটো যদি ঠাণ্ডা হৈ থাকে তেতিয়াহ'লে আৰু বেছি দিন পাতটো মানে গেলিব এইটো এটা বৰ মানে গুৰুত্বপূৰ্ণ কথা এটা তেওঁ ক'লে যে পাতটো যিটো মানে পাত খেতিটোৰ পৰা পাতটো কাটি নি যেতিয়া মুঠা মুঠা কৰি পেলাই গৰুৱা হয় সেই গৰুৱাটো যদি কিবা কাৰণত ভাদৰ আগত কৰে নে ভাদৰ ভিতৰত কৰে এই শাওনৰ ভিতৰত যদি কাটিলে 15-16 দিনত গেলি যাব শাওন আৰু ভাদৰ ভিতৰত যদি সেই কামটো কৰে তেতিয়া 15-16 দিনত গেলি যাব আৰু যদি কিবা কাৰণত ভাদৰ পিছলৈ গুচি যায় তেতিয়া হয়তো ভাদৰ পিছত ঠাণ্ডা আহি গ'লে আহিন মাহ পৰিলে 20-25 দিন লাগিব 20-25 দিন লাগি যাব সেইটো কাৰণটো যে পানী ঠাণ্ডাৰ কাৰণে পানীটো ঠাণ্ডা থাকে আচলতে হয় এতিয়া জলবায়ুটো যিহেতু গৰম পানীটো যিহেতু গৰম থাকে গতিকে সেইকাৰণে পাত খেতিটো মানে এতিয়া আপোনাৰ তাত পাত গৰালে সোনকালে হয় আৰু যদি ঠাণ্ডা দিনত মানে আপোনাৰ ভাদ পাৰ হৈ যেতিয়া অলপ অলপ ঠাণ্ডা পৰিব ভাদ আহিন কাটি ইফালে যদি কিবা কাৰণত গৰাবলগীয়া হয় তেতিয়া 25 দিনমান আপোনাক লাগে আচ্ছা এইটো এটা বৰ ভাল কথা জনা হ'ল আৰু আপুনি এতিয়া এই পাত খেতিটো যে আপুনি কৰিছে এই পাত খেতিটোৰ ধৰক এতিয়া আমাৰ যিখিনি কৃষক এই কৃষকে যদি ধৰক এনেকুৱা ধৰণৰ অলপ দ চানিকীয়া মাটি থাকে বা ধুবৰ কাৰণে পুখুৰী তেওঁলোকৰ সুবিধা আছে বা এই তেওঁলোকৰ কাৰণে আপুনি কওকচোন অসমবাসীক কি ক'ব যে এই খেতিটোৰ ওপৰত তেখেতে শুকুৱাই মেলি পাইকাৰী ঘৰলৈকে আহে ঘৰলৈকে আহে ঘৰতে ওজন কৰিব দি মানে এইটো আপোনাৰ বজাৰৰ কাৰণে ইমান চিন্তা বজাৰৰ চিন্তা নাই কাটি তাক ধুই উলিয়াব পাৰিলে ঘৰলৈকে পাইকাৰীটো আহি যায় বেপাৰী ঘৰলৈকে আহে আচ্ছা আপোনালোকে চাওক এই যেনিয়ে চাই তেনিয়ে আপোনালোকে চাৰিওফালে পাত খেতিয়ে দেখিব চাৰিওফালে কেৱল পাত খেতি এই জেগাটোত তৰুণবৰাই কোৱা মতে এই জেগাটোত আপোনাৰ মোটামুটি আগতে মানে ধৰক যোৱা বছৰলৈকে ইয়াত আপোনাৰ 5-6 ফুটলৈকে পানী হয় যিটো জেগাত আমি ইতিমধ্যে খাৰা হৈ আছোঁ এই জেগাটোত 5-6 ফুটলৈকে যিহেতু পানী হয় এই জেগাটোত এতিয়া বৰ্তমান কৰিব পৰা একমাত্ৰ এইটোৱেই খেতি আছে সেইটোৱে হ'ল পাত খেতি ইয়াত যিহেতু পানী হয় এই জেগাটোত অন্য খেতি এতিয়া কৰিব নোৱাৰে আৰু ইয়াত আপোনাৰ কাজিৰঙাৰ একদম আপোনাৰ ছাইডতে আমি আছোঁ ইয়াত বন্য হস্তি বা বনৰীয়া গাহৰি বা এনেধৰণৰ জীৱ জন্তুবিলাক ইয়াত ঘাঁহ খাবলৈ আহে আৰু এই জেগাটোত তেওঁ কোৱা মতে মানে আপোনাৰ সন্ধ্যালৈকে থাকিবলৈ ভয় লাগে গতিকে মই আজি এই তৰুণ বৰাৰ এই গোটেই খেতিটো চাবৰ কাৰণে আহিলোঁ আৰু যথেষ্ট ভাল লাগিল তেওঁৰ খেতিখিনি মই সম্পূৰ্ণ দেখাইছোঁ আপোনালোকক আৰু ইয়াৰ পৰা আপুনি এই ছাইডলৈ চালেও আপোনালোকে দেখিব মই এইটো অলপ জুম কৰি দিছোঁ দেখিছে ইয়াত দেখিছে এই চাৰিওফালে কেৱল পাত খেতি এইটো আপোনালোকৰ যদি এনেকুৱা ধৰণৰ অলপ দ মাটি আছে আৰু পানীৰ ব্যৱস্থাটো যিটো আপোনাৰ মৰাপাট ধুবৰ কাৰণে যিটো পানীৰ ব্যৱস্থা সেই পানী পুখুৰী বা নদী যদি আপোনালোকৰ ওচৰত আছে যদি ধান খেতি কৰিবলৈ অসুবিধা হয় এনেকুৱা মাটিত আপোনালোকে এইটো এটা খুব লাভজনক খেতি ব্যৱসায়মূলক হিচাপে আপোনালোকক কৰিব পাৰে গতিকে তৰুণ বৰাই সবিশেষ আপোনালোকক এই বিষয়ে আপোনালোকক ক'লে গতিকে আজি মই আহিলোঁ তেওঁৰ এই খেতিটো চাবৰ কাৰণে সঁচাই মোৰ ভাল লাগিল গতিকে আজিও মই এই সুবিধাতে আপোনালোকক এইটো এটা বৰ আনকমন খেতি আমাৰ মানুহে নকৰেই কিন্তু তৰুণ বৰাই একাধিকক্ৰমে আজি
12 বছৰ এই খেতিটো কৰি আহিছে কাৰণ এই খেতিটোৰ কাৰণে কৰিবলৈ তেওঁৰ যিখিনি সুবিধাজনক মাটি বা পানীৰ এই গোটেই কামখিনি ওচৰত যিহেতু নদী আছে বিল আছে গতিকে এই কামখিনি তেওঁৰ বহুত সুবিধা হয় এই খেতিটো কৰিবৰ কাৰণে গতিকে আৰু এটা বিশেষত এই খেতিটোৰ পৰা যথেষ্ট এটা লাভ ল'ব পাৰি আপোনালোকক তৰুণ বৰাই সবিশেষ আজি এই খেতিটোৰ বিষয়ে আপোনালোকক ক'লে গতিকে দাদা মই আহি আজি আপোনাৰ গোটেই খেতিটো চালোঁ আপুনি অসমবাসী ৰাইজক ইমান ধুনীয়াকৈ এই খেতিটোৰ বিষয়ে বুজাই দিলে বা আপুনি যিখিনি জানে সেইখিনি আপুনি ধুনীয়াকৈ ক'লে গতিকে আজি আমাৰ এই অনুষ্ঠানটো আজি আপোনাৰ তালৈ মই আহিলোঁ এই ভিডিঅ'টো কৰিলোঁ অসমবাসী ৰাইজক দেখাম বুলি আপোনাক দেখাম বুলি আপোনাৰ খেতিটো দেখাম বুলি মই আহিলোঁ আৰু আপুনি যে আপোনাৰ বহুমূলীয়া সময়কণ মোক দিলে তাৰ বাবে অশেষ ধন্যবাদ গতিকে ভৱিষ্যতলৈ আপুনি যি খেতি কৰিব পৰৱৰ্তী সময়ত মই সেই খেতি আকৌ আহিম ৰাইজক দেখুৱাম গতিকে আজিলৈ ইমানতে সামৰিছোঁ আৰু মোৰ ভিডিঅ'টো আজি চাই যদি আপোনালোকৰ ভাল লাগিলে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ ভিডিঅ'টো আপুনি নতুনকৈ চাই আছে এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ